সকলকে মোৰ সেৱা জনাইছো। নলবাৰী জিলা মইনাবাৰী জাতৰ উদ্যোগত শিশু দিৱস উপলক্ষে আয়োজিত আজিৰ এই সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট উদ্বোধক মহাশয়া, বিশিষ্ট অতিথি, আমন্ত্রিত অতিথি, নির্দিষ্ট বক্তা প্রমুখ্যে সভাত উপস্থিত শ্ৰদ্ধাৰ ৰাইজ আৰু মৰমৰ বন্ধু বান্ধৱী, ভাইটি ভণ্টিসকল, আজি 14 নৱেম্বৰ শিশু দিৱস। শিশু দিৱসৰ এই পবিত্ৰ দিনটোত আটাইলৈকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। 1889 চনৰ 14 নৱেম্বৰত জন্ম হৈছিল পণ্ডিত জৱাহৰলাল নেহেৰু উত্তৰ প্ৰদেশৰ এলাহাবাদত, আৰু তেখেতৰ উপজা দিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিশুসকলৰ বাবে শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। তেওঁ আছিল একেধাৰে এগৰাকী সুদক্ষ ৰাজনীতিবিদ, চিন্তাবিদ আৰু লেখক। পণ্ডিত জৱাহৰলাল নেহেৰু আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহেৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী নেহেৰু। ঘৰুৱা শিক্ষাৰ দ্বাৰাই নেহেৰুদেৱৰ সৰুকালৰ শিক্ষাৰ আৰম্ভণি হয়। 1905 চনত 15 বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ যাত্ৰা কৰে আৰু হেৰ স্কুলত স্কুলীয়া জীৱন আৰম্ভ কৰে। নেহেৰুদেৱে কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ইনাৰ টেম্পলৰ পৰা আইন বিষয়ত ডিগ্ৰী লাভ কৰে। 1912 চনত তেওঁ ভাৰতলৈ ঘূৰি আহে আৰু ওকালতি আৰম্ভ কৰে। তাৰ কেইটামান বছৰ পিছত অৰ্থাৎ 1919 চনত তেওঁ মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহে আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰতি আকৃষ্ট হয়। সেইখিনি সময়তে তেওঁ জড়িত হৈ পৰে ইণ্ডিয়ান নেশ্যন কংগ্ৰেছৰ লগত। ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ অভিযোগত নেহেৰুদেৱে 1921 চনৰ 6 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে কাৰাবাস খাটিবলগীয়া হৈছিল। 1921 চনৰ পৰা 1945 চনলৈ সৰ্বমুঠ 9 বাৰকৈ কাৰাবাস খাটিবলগীয়া হৈছিল। কিন্তু তেওঁ হতাশ হোৱা নাছিল। প্ৰবল আত্মবিশ্বাস আৰু মনোবল, ধৈৰ্য শক্তিৰে যুদ্ধ কৰি গৈছিল ইংৰাজৰ বিৰুদ্ধে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স অৰ্থাৎ ভাৰতীয় স্বাধীনতা লাভৰ বাবে। তেওঁ কৈছিল, failure comes when we forget our ideals and objectives and principles. এইগৰাকী বৰেণ্য নেতা ৰাজনীতিবিদৰ হৃদয়ত আছিল শিশুসকলৰ বাবে অপত্য স্নেহ, মৰম, ভালপোৱা। তেওঁ শিশুসকলক বৰকৈ ভাল পাইছিল। তেওঁ শিশুসকলৰ লগত কথা পাতি বৰ ভাল পাইছিল আৰু তেখেতৰ উপজা দিনটো সকলো শিশুক মাতি আনি মিঠাই খুৱাইছিল। শিশুসকলেও তেওঁক মৰমতে চাচা নেহেৰু বুলি মাতিছিল। 1955 চনত তেওঁ ভাৰত ৰত্ন লাভ কৰে। 1964 চনৰ 27 মে'ত পণ্ডিত জৱাহৰলাল নেহেৰু এই পৃথিৱীৰ পৰা গুচি গৈছিল, কিন্তু তেওঁ আজিও আমাৰ মনৰ মাজত জীয়াই আছে। তেওঁ কৈছিল, চিলড্ৰেন ডু নট থিংক অফ ডিফাৰেন্সেছ এমং দেমছেল্ফ। শিশুসকলৰ মনত কোনো ভেদাভেদ নাই, আছে কেৱল অনাবিল আনন্দ। তেওঁ আছিল এগৰাকী সুদক্ষ লেখক। তেওঁৰ আত্মজীৱনী গ্ৰন্থ অটোবায়োগ্ৰাফি সকলো অধ্যয়ন কৰা উচিত। তেখেতে কোৱাৰ দৰে আমি নিজৰ এলাহ ভাৱ এৰি এক্টিভ হ'ব লাগিব, তেতিয়াহে আমি নিজৰ জীৱনত আগবাঢ়িব পাৰিম আৰু উন্নতি কৰিব পাৰিম। We must cast off our laziness. শেষত সকলোৱে মিলিজুলি কওঁ আহক, আৰাম হাৰাম হে, আৰাম হাৰাম হে, আৰাম হাৰাম হে। ধন্যবাদ। ওম শান্তি, ওম শান্তি, ওম শান্তি। ৰাজনীশ ভৱিষ্যতৰ এক দৃঢ়। ক'ৰবাত এটা শ্ৰেণীকোঠাত পঢ়িছিলোঁ যে 100জন শিক্ষকে যিটো কাম কৰিব নোৱাৰে, এজনী মাতৃয়ে সেই কামটো
সহজে কৰিব পাৰে। এইটো শ্ৰেণীকোঠাত লিপিবদ্ধ এটা বাণী। ৰাজেশ্বৰ মাতৃ এগৰাকী শিক্ষয়িত্ৰী তথা পিতৃও এজন শিক্ষক। তেওঁলোকৰ সন্তানটি আৰু বেছি দৃঢ়তৰ হওক, কণ্ঠস্বৰ সবল হওক, দৃঢ় প্ৰতিজ্ঞ হওক, এই কামনা কৰিছোঁ। এতিয়া